নমস্কাৰ সকলোকে এটা বিশেষ কাৰণত আজি এটা ভিডিঅ' বনাব লৈছোঁ ফাৰ্ষ্ট আপোনালোকে এটা ভিডিঅ' চাওক নেক্সট বুজাই কৈ আছোঁ মনিটাইজ ইউটিউব চেনেল আপুনি বিচাৰি আছে নেকি অৰ্থাৎ মনিটাইজ হৈ থকা ইউটিউব চেনেল আপুনি কিনিব বিচাৰে নেকি একেবাৰে হয়তো আপোনালোকে চিনি পাইছে এজন কোন হয় ফেচবুকত পাব আপোনালোকে দা মুস্তাফিজুৰ নেক্সট চাইডৰ ভিডিঅ' চৰি কম প্ৰাইচ একেবাৰে কম পইচাত আপোনালোকে মনিটাইজ ইউটিউব চেনেল বিচাৰি আছে অৰ্থাৎ ইউটিউবত বহুত দিনৰ পৰা কাম কৰি আছে আপোনাৰ চেনেলটো এতিয়ালৈকে মনিটাইজ হোৱা নাই তেনেহ'লে আপোনালোকে যদি বিচাৰে যে মনিটাইজ হৈ থকা চেনেল আপোনাক লাগে একেবাৰে কম প্ৰাইচত তেনেহ'লে আমাৰ তাতে বহুকেইটা চেনেল আছে অৰ্থাৎ 100 প্লাছ মনিটাইজ ইউটিউব চেনেল আছে যিকেইটা আমি মনিটাইজ কৰিছোঁ গম পাইছে এওঁৰ ওচৰত 100 প্লাছ ইউটিউব চেনেল আছে বুলি কৈছে ইয়াত নেক্সট মাত্ৰ তাত 1000 ছাবস্ক্ৰাইবাৰ আছে আৰু লগতে চেনেলটো মনিটাইজ আছে আৰু তাত কোৱা মতে 1000 ছাবস্ক্ৰাইবাৰ আছে আৰু চেনেলটো মনিটাইজ হৈ আছে নেক্সট হ'ল নতুন ভিডিঅ' আপলোড কৰিলে সেই চেনেলটো অতি শীঘ্ৰে গ্ৰ' কৰিব আৰু গ্ৰ' কৰাত আমি সহায় কৰিম প্ৰথম অৱস্থাত আমিও আপোনাক যদি আপোনালোকে যদি আমাৰ পৰা চেনেল ক্ৰয় কৰে বা কিনে তেনেহ'লে আমি আপোনাক প্ৰথম অৱস্থাত আপোনাৰ চেনেলটো গ্ৰ' কৰি দিম অৰ্থাৎ প্ৰমোশ্যন আমাৰ ফালৰ পৰাই কৰি দিম আৰু চেনেল যিহেতু থাকিব প্ৰথম ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ পইচাও অহা আৰম্ভ হ'ব আৰু গোটেইখিনি আপোনালোকে যেতিয়া আমাক পে'মেণ্ট কৰিব আপোনাক গোটেইখিনি চেনেলৰ এক্সেছ আৰু এক্সচেঞ্জৰ এক্সেছ আমি আপোনালোকক দি দিম আপোনালোকৰ নিজে নিজে তাত গৈ পেলাই পাছপৰ্ট আইডি চেঞ্জ কৰি দিব আমাৰ পৰা গুচি যাব আৰু তেতিয়া আপোনালোকে তাত ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ যদি প্ৰমোশ্যনৰ প্ৰয়োজন হয় ভিডিঅ'ত আমি নিদিম তেতিয়া প্ৰাইচটো কিমান আপোনালোকক কৈ দিম যদি আপুনি বিচাৰে যে মনিটাইজ ইউটিউব চেনেলখিনি মনিটাইজ হৈ থকা যে যদি বিচাৰে তেনেহ'লে একেবাৰে কম প্ৰাইজত যদি স্ক্ৰীণত দেখা পাইছে এই ভিডিঅ'টোত আপোনালোকে চাওক এয়া আপোনালোকে দেখিছে এই ভিডিঅ'টোত কৈছে যে অনলি 1000 ছাবস্ক্ৰাইবাৰ থকা আৰু মনিটাইজ হৈ থকা চেনেলটোৰ প্ৰাইচ 2500 চ' এইখিনিলৈকে ঠিকে আছে নেক্সট আপোনালোকে এটা চেনেল এনেকুৱাই চেনেল আছে বহুকেইটা আমাৰ ওচৰত ঠিক আছে মনিটাইজ হৈ আছে আপোনালোকে দেখক এটা মনিটাইজ হৈ থকা আপোনালোকে এই ভিডিঅ'টো যিটো দা মুস্তাফিজুৰ বুলি ফেচবুকত পেজ আছে এই পেজটোত গৈ চাব পাৰিব বহুতকেইটা ভিডিঅ' আছে CMS পাইছোঁ বুলি কৈছে আৰু আপোনালোকক মনিটাইজ চেনেল চেল কৰিব চ' চাওক নেক্সট চ' এনেকুৱা চেনেল যদি আপোনালোকক লাগে কেৱল আপোনালোকে পাব 2500 টকাত মাত্ৰ 2500 2500 ৰুপিছত আপোনালোকে আমাৰ পৰা এই চেনেলটো ক্ৰয় কৰিব পাৰিব আৰু প্ৰমোশ্যন আপোনালোকক আমি কৰি দিম একেবাৰে ফ্ৰী তাৰ বাবে আমাক কোনো ধৰণৰ পাৰ্চেণ্ট নালাগে কোনো ধৰণৰ পইচা নালাগে আপোনালোকে যদি আমাৰ পৰা চেনেল ক্ৰয় কৰে আপোনালোকৰ এইটো এটা মানে বেনিফিট হ'ব যে আমি আপোনাৰ যিকোনো ভিডিঅ' আপুনি ব্লগ এৰক বা আপুনি মিউজিক ভিডিঅ' এৰক বা আপুনি ধৰক চব্জি বনাই আছে ভাত ৰান্ধি আছে তাৰে যদি ভিডিঅ' বনায় বা কিটচেনৰ ৰেচিপি যদি বনায় অৰ্থাৎ যিকোনো ধৰণৰ ভিডিঅ' আপোনালোকে যদি বনায় আমাৰ পৰা 2500 টকাত যদি মনিটাইজ চেনেল ক্ৰয় কৰে আপোনাক আমি চেনেলটো দি দিম আপোনালোকে যদি বিচাৰে যে ভিডিঅ' প্ৰমোশ্যন কৰিব লাগে তেনেহ'লে আমি আপোনাক এটা হোৱাটছআপ নাম্বাৰ দিম স্পেচিফিক আমাৰ তাতে আপোনালোকৰ ভিডিঅ' লিংক শ্বেয়াৰ কৰিব আৰু ক'ব আপোনাৰ পৰা চেনেলটো ক্ৰয় কৰিছিলোঁ আমাক প্ৰমোশ্যন কৰি দিয়ক আমি প্ৰমোশ্যন কৰি দিম আপোনালোকৰ অৰ্থাৎ ইনষ্টেণ্ট যিটো আপোনালোকৰ ভিউজ প্ৰথম অৱস্থাত 10-20 হাজাৰ ভিউজ আমি আমাৰ ফালৰ পৰা আপোনালোকক কৰি দিয়াৰ বাবে যত্ন কৰিম এইখিনিলৈকে ঠিকে আছে তেওঁ কোৱা মতে আপুনি যদি পে' কৰে 2500 দেন আপোনাক 1000 ছাবস্ক্ৰাইবাৰ দিয়া এটা চেনেল প্ৰভাইড কৰিব আৰু এইটো মনিটাইজ হৈ থাকিব চ' আপোনালোকে তাত ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ আহি যাব পইচা আৰু কৈছে যে প্ৰমোশ্যনো তেওঁলোকৰ ফালৰ পৰা কৰি দিব কিন্তু বহুতৰ পৰা কমপ্লেইন পাইছোঁ আৰু নিজেও পাইছোঁ আৰু বহুত কেইজন বন্ধুও কিনিছে 2500 যেতিয়া পে' কৰে সেইখিনিলৈকে ঠিকে আছে কিন্তু যেতিয়া পে' কৰাৰ পাছত তেওঁলোকৰ পৰা না কিবা মেছেজ না ফোন একো নাহে আৰু তেওঁ প্ৰথমতে মোৰ দুজনমান বন্ধুক তেওঁ প্ৰভাইড কৰিছে পাছৱৰ্ড আৰু ID বাট যেতিয়া লগ ইন কৰিছে গুগলত গৈ কৰাৰ পাছত তাত ছাবস্ক্ৰাইবাৰ 0 এজন নাই মনিটাইজ হৈ থকাটো বাদে কিন্তু ভিডিঅ'টো চাওক ইয়াত কৈছে 1000 ছাবস্ক্ৰাইবাৰ থাকিব আৰু চেনেলটো মনিটাইজ হৈ থাকিব এইটো ঠিকে আছে এইখিনিলৈকে নেক্সট আৰু কৈছে যে তেওঁলোকৰ ফালৰ পৰাই প্ৰমোশ্যন কৰাই দিব 10,000 ভিউজ তেওঁলোকৰ ফালৰ পৰা আহিব আৰু এইটো একদম ফ্ৰী হ'ব গতিকে আপোনালোকে নিজে ভিডিঅ'টো চাই ল'ব দেন গম পাব আৰু মই প্ৰমাণো দি দিম স্ক্ৰীণত এটা এইটো কিমান স্কেম হয় চ' আপোনালোকো সজাগ হ'ব এনেকুৱা ভিডিঅ' ছ'চিয়েল মিডিয়াত যিয়ে পাওক আপোনালোকে এইটো এভইড কৰি চলিব এইটো ইউটিউবৰ হয় আৰু তেওঁ কোৱা মতে তেওঁলোকৰ ইউটিউবৰ ফালৰ পৰা CMS পাইছে চ' বহুত 100+ চেনেল আছে আৰু এই 100+ চেনেল আপোনালোকক চেল কৰিব অনলি 2500 গতিকে আপোনালোকে এনেকুৱা ধৰণৰ স্কেমাৰৰ পৰা অলপ সাৱধান হৈ থাকিব আৰু এইটো জাষ্ট ইউটিউবৰ আছিলে আৰু যদি আপোনালোকে এই পেজটোত চাই ফেচবুকত গৈ এইটো
দ্য মুস্তাফিজুৰ ইয়াত গ'লে আপোনালোকে ঠেপ বহুত পাব ইয়াত দেখিছে মনিটাইজ চেনেল কিনিব পাৰিব কেৱল মাত্ৰ 2500 টকাত এইটো এটা ফাৰ্ষ্ট ভিডিঅ' আৰু নেক্সট ভিডিঅ' আছে এয়া মনিটাইজ ইউটিউব চেনেল বহুতকেইটা ভিডিঅ' আছে আৰু এইটো আছে ফেচবুক মনিটাইজেশ্যন ইয়াত কৈছে যে ফেচবুক মনিটাইজেশ্যন 1599 আৰু ইউটিউব মনিটাইজেশ্যন 1111 এইটো তেওঁলোকে কৰাই দিব আৰু ইয়াত ফোন নম্বৰ দি থৈছে 7501323593 আৰু এই নাম্বাৰটোত আপোনালোকে যেতিয়া মেছেজ দিব তেতিয়া আপোনালোকক স্কেন কৰিবলৈ স্কেনাৰ দি দিব আৰু স্কেনাৰ পে'মেণ্ট কৰাৰ পাছত আপোনালোকক তাৰ আইডি আৰু পাছৱৰ্ড দিব এই আইডি আৰু পাছৱৰ্ডটো যদি আপোনালোকে গুগলত লগ ইন কৰিব যায় চেনেলটো দেন আপোনালোকৰ সেইটো 0 ছাবস্ক্ৰাইবাৰ আহিব নতুবা ৰং দেখুৱাই দিব তাৰপিছত তেওঁলোকে কয় ৰ'ব কয় অলপ টাইম 10 মিনিটছ আৰু তাৰপাছত আপোনালোকে যেতিয়া পুনৰ মেছেজ কৰিব তেতিয়া তেওঁলোকৰ ফালৰ পৰা কয় যে মোক মোৰ ওচৰত চেনেলটো এক্সেছ নাই চ' মই মোৰ ষ্টাফক চেণ্ড কৰিছোঁ আৰু তাৰ নেক্সটত যদি আপোনালোকে আকৌ মেছেজ কৰে তেওঁ কৈছে ডিনাৰত কৈছে নামাজত কৈছে তেনেকৈ বহুত ধৰণৰ অজুহাত দেখুৱায় আৰু লাষ্ট আপোনালোকে যদি ট্ৰাই কৰি থাকে দিনৰ পিছত দিন তেওঁলোকে আপোনালোকক কোনো ৰিপ্লাই না দিয়ে না ফোন ৰিচিভ কৰে আৰু এতিয়া যদি তেওঁলোকৰ নাম্বাৰ যিটো আছে 7501323593 এইটো যদি আপোনালোকে কল লগায় আপোনালোকে মেছেজ কৰে কোনো ৰিপ্লাই নাপায় আৰু এই চিমটো মোৰ মতে তেওঁলোকে এতিয়া এৰি দিছে চ' যদি চাই আছে মুস্তাফিজুৰ নামৰ যুৱকজনে তেন পইচাটো ঘূৰাই দিব আৰু আপোনালোকো সজাগ হ'ব এনেকুৱা ধৰণৰ স্কেমৰ চ' সজাগতাৰ কাৰণে এই ভিডিঅ'টো বনালোঁ আৰু এনেধৰণৰ কিছুমান আপডেট পাই থাকিবলৈ আপোনালোকে যদি ফাৰ্ষ্ট চেনেলত আহিছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো কল কৰি থাকিব আৰু সাৱধান হ'ব এনেকুৱা ধৰণৰ ভিডিঅ' ছ'চিয়েল মিডিয়াত যদি দেখে আপোনালোকে শ্বৰ্টকাট ইউজ নকৰিব শ্বৰ্টকাট ইউজ কৰিলে আপোনালোকৰ লছ হ'ব নিজে চেষ্টা কৰক কিবা এটা নতুন কৰিব আজিলৈ ধন্যবাদ থেংক ইউ